সো ভিডিওটো তোমালোকে কি দেখিবলৈ পাবা আমাৰ ক্লাস 9 সায়েন্সৰ মোশন চ্যাপ্টাৰৰ এটা পৰীক্ষা লৈছিল CET মানে চ্যাপ্টাৰ এন্ডিং টেষ্ট আৰু তাৰ যিখন প্ৰশ্ন আছিল সেই প্ৰশ্নখন মই সলভ কৰি দিম আৰু তাৰ ট্ৰিক বিলাক ডিসকাস কৰিম এইখিনি আমাৰ এপিটেচিয়াৰ অফলাইন ক্লাছৰ টপিক হয় আৰু যদি প্ৰশ্নখন আমি সলভ কৰো নিশ্চয় আমাৰ কামত আহিব সো স্টার্ট কৰো First question to আমি উলিয়াই লৈছো choose the correct option মানে ইয়াত কি হ'ব এটা MCQ থাকিব গোটেইখিনি 10টা MCQ আছে গোটেইকেইটা MCQ আমি সলভ কৰিম এতিয়া so first question to আছে an object moves 4 meter towards east and then 3 meter towards north what is the magnitude of its displacement so displacement or ইয়াতে concept কি displacement হয় starting point আৰু ending point ৰ মাজৰ straight line যেটো gap displacement গতিকে আমি এই কোৱেশ্চনটোত কি উলিয়াব ট্ৰাই কৰিম মই ছবিটো আঁকিলো বস্তুটা জাৰ্নিটো আৰম্ভ কৰিছে তাৰ ষ্টাৰ্টিং পইণ্টটো যদি মই এটো বুলি ধৰি লম এটোৰ পৰা সি কোনফালে গলে বুলি কলে টুৱাৰ্ডছ ইষ্ট গতিকে ইষ্ট এটো ইষ্ট ওয়েস্ট নৰ্থ সাউথ ইষ্ট ওয়েস্ট নৰ্থ সাউথ যদি এটো আমি আইডিয়া লগাই লব পাৰো তো প্ৰথমে এফালে গল কিমান 4 মিটাৰ 4 মিটাৰ এফালে ট্ৰেভেল কৰিছে দেন 3 মিটাৰ টুৱাৰ্ডছ নৰ্থৰ ফালে 3 মিটাৰ গৈছে নৰ্থৰ ফালে 3 মিটাৰ গল 3 মিটাৰ so what is the magnitude of his displacement so that means journey to start কৰিছে ইয়াত আৰু journey শেষ কৰিছে ইয়াত এই দুটা পইণ্ট যদি মই কানেক্ট কৰি দিওঁ লাইনেৰে তো এই লাইনডালৰ যে লেংথ হ'ব সেই লেংথটো হৈ গল ডিসপ্লেসমেন্ট so এতিয়া এটো যেনিবা ইষ্টৰ ফালে গৈ আছে আৰু এটো নৰ্থৰ ফালে গৈ আছে আৰু obviously ইয়াতে কি থাকে 90 ডিগ্ৰী এংগল এটো 90 ডিগ্ৰী বুলি ধৰি লব পৰা হয় না ডাইৰেকশন কিটা আমাৰ পারপেন্ডিকুলাৰ কে ড্ৰ কৰো আমি 90 ডিগ্ৰী যদি হয় তো ৰাইট ট্ৰায়াঙ্গল হোৱাৰ লগে লগে আমি পাইথাগোৰাছ যদি লগাও প্লিজ এডাল নাম কেইটামান দি লও মনতে ভাবি লোৱা a b c তেতিয়া হলে ac স্কয়াৰ ab স্কয়াৰ প্লাস bc স্কয়াৰ মানে যদি আমি এই লালৰ লেংথটো উলিয়াব লগা হয় which means AC is equal to square root AB square জায়গাত 4 square আৰু BC square জায়গাত 3 square এটো 16 plus 9 25 means 5 so ইয়াতে অপশন 5 টো শুদ্ধ এই কোৱেশ্চনটোত আমি এটা কথা শিকিলো এনেকৈ আঁকি ল'ব লাগে প্লাস আমি কেনেকৈ উলিয়াইছো এই ট্ৰায়াঙ্গলটো বনাই লৈ ডিসপ্লেসমেন্ট বুলি ক'লে এটো স্টার্টিং পয়েন্ট আছিল ইয়াৰ পৰা স্টার্ট হৈছিল ইয়াত এন্ড হৈছে গতি স্টার্টিং আৰু এন্ড পয়েন্টৰ মাজৰ স্ট্ৰেইট লাইন ডিসটেন্সটো এতিয়া আমি নেক্সট স্লাইডটোলৈ যাওঁ এটো কোৱেশ্চন দা স্লোপ অফ এ ডিসটেন্স টাইম গ্ৰাফ এটো বহুত সহজ প্ৰশ্ন স্লোপ অফ এ ডিসটেন্স টাইম গ্ৰাফ আমাৰ এটা যদি ডিসটেন্স টাইম গ্ৰাফ হয় এনেকুৱা এডাল এস টি এই যেটো স্লোপ বুলি আমি কওঁ এই স্লোপটোক কিহেৰে বুজাম সে এটো যেনিবা এটা পইণ্ট টাইম 1 টাইম 2 এটো পইণ্ট আছে x1 এটো x2 তো স্লোপ বুলি কোৱাৰ লগে লগে আমি স্লোপ x2 minus x1 t2 minus t1 so এটো কি বুজাই থাকে স্পিড মানে ডিসটেন্স বাই টাইম স্পিড এতে ফোর্স নহয় এনসারটো হ'ব স্পিড তাৰ পিছত which of the following is a scalar quantity so আমি স্কেলাৰ আৰু ভেক্টৰ ডিসকাশন কৰিছো so স্কেলাৰ বুলি ক'লে যাৰ ম্যাগনিটিউড মান লগতে ডাইৰেকশন এটা ডাইৰেকশন নাই ভেক্টৰ বুলি ক'লে ম্যাগনিটিউড থাকিব লগতে ডাইৰেকশন বা দিশ থাকিব এনেকুৱা কোয়ান্টিটি বিলাক আমি ভেক্টৰ কোয়ান্টিটি বুলি কওঁ ইয়াতে velocity যেটো হয় তাৰ ভ্যালু আছে আৰু ডাইৰেকশনও আছে ডিসপ্লেসমেন্টৰ ভ্যালু আছে ডাইৰেকশন আছে ডিসটেন্সৰ ভ্যালু আছে ডাইৰেকশন দৰকাৰ নাই কোৱাটাত আৰু এক্সিলাৰেশনৰ ভ্যালু ম্যাগনিটিউড বা ডাইৰেকশন আছে এই কথাটো জানিব লাগে তো এখানে আমি এই ডিসটেন্সক স্কেলাৰ বুলি কাউন্ট কৰো ইয়াতে স্কেলাৰ কোনটো কৰিছে সো ডিসটেন্স ইজ স্কেলাৰ কোয়ান্টিটি মানে স্কেলাৰ মিনিং হল দিশ নথকা কোয়ান্টিটি বিলাক আৰু ভেক্টৰ মানে হল যাৰ ডাইৰেকশন আছে সাইনৰ প্ৰশ্নটো
A car starts from rest and attains a velocity of 20 meter per second in 10 second. Restor পৰা আৰম্ভ কৰিছে, rest বুলি কোৱাৰ লগে লগে initial velocity 0 meter per second আৰু attains a velocity 20 meter per second. Final velocity হৈ গ'ল 20 meter per second in 10 seconds. Time taken is equal to 10 seconds. Then decelerates to rest in another 20 seconds. এইটো হৈছে স্পিড বাঢ়িছে, তাৰপৰা আকৌ ডেচিলাৰেটছ, তাৰমানে তাৰ ইনিচিয়েল যদি 20 মিটাৰ পাৰ ছেকেণ্ড বুলি ধৰা, মানে বাঢ়ি বাঢ়ি গৈ 20 হ'লগৈ, মানে প্ৰথমে ৰৈ থকাৰ পৰা আৰম্ভ কৰিছে, ৰৈ থকাৰ পৰা বাঢ়ি বাঢ়ি গৈ 20 পালেগৈ। চ' এইটো ইনিচিয়েল, এইটো ফাইনেল হৈ গ'ল, এইটো ইনিচিয়েল, এইটো ফাইনেল। তাৰপৰা আকৌ দেন ডেচিলাৰেট টু ৰেচ বুলি ক'লে, একেবাৰে শেষ হোৱা লাগে। তাৰমানে কি হ'ল, 20 হোৱাৰ পিছত সি আকৌ শেষত 0লৈকে গ'ল, আৰু টাইম এবাৰ ল'লে 20 ছেকেণ্ড। এতিয়া মই সুধিলে এভাৰেজ ভেলচিটি অফ দ্য কাৰ ডিউৰিং দ্য এণ্টায়াৰ জাৰ্ণি। এভাৰেজ ভেলচিটি, এই যিটো এভাৰেজ ভেলচিটি বুলি কোৱা হয়, VAV বুলি আমি ক'লোঁ, এইটো টোটেল ডিছপ্লেচমেণ্ট বুলি উলিয়াব পাৰা। টোটেল ডিছপ্লেচমেণ্ট ডিভাইডেড বাই টোটেল টাইম টেকেন। এতিয়া কুৱেশ্যনটোত টাইম টোটেল কিমান লৈছে, এই 0ৰ পৰা গৈ 20 হ'ল, 20ৰ পৰা আকৌ 0 হ'লগৈ, টাইম কিমান লৈছে 10 ছেকেণ্ড আৰু 20 ছেকেণ্ড। ডেট মিনছ টাইম টেকেন T ইজ ইকুৱেল টু 2 পৰা এইটো প্লাছ কৰি দিলে 30 ছেকেণ্ড হ'ব টাইম টেকেন। এতিয়া তুমি টাইমটো পাইছা, ডিছপ্লেচমেণ্ট পোৱা নাই। দুটা চিটুৱেশ্যনৰ পৰা ইয়াত 0ৰ পৰা 20 হওঁতে কিমান দূৰ গ'ল, ইয়াত আকৌ 20ৰ পৰা 0 হওঁতে কিমান দূৰ গ'ল, সেইটো আমি উলিয়াই ল'ব লাগিব। S ইকুৱেল UT প্লাছ হাফ AT স্কোৱাৰ ফৰ্মুলা আছে, এই ফৰ্মুলাটো ইউজ কৰি কিমান দূৰ গ'ল, ইয়াতো 0 আছিলে ফাৰ্ষ্ট কেছটোৰ কাৰণে, 0 আছিলে, এই 0 হৈ গ'ল, এইটো হাফ এক্সিলাৰেশ্যন দিয়া হোৱা নাই, গতিকে আমি এক্সিলাৰেশ্যনটো আগতে উলিয়াই লওঁ। এক্সিলাৰেশ্যনটো হ'ল V মাইনাছ U বাই T, আৰু ইয়াত V হ'ল 20 মাইনাছ 0, টাইম ল'লে 10, গতিকে ইয়াত এক্সিলাৰেশ্যন 2, ইয়াত 20 বাই 10 হ'লে 2 হ'ব। চ' ইয়াত 2 আৰু টাইম কিমান ল'লে 10 ছেকেণ্ড, চ' এইটো কটা গ'ল, এইটো 100 মিটাৰ ফাৰ্ষ্ট কেছটোত। ছেকেণ্ড কেছটোত কাৰণে যদি এক্সিলাৰেশ্যনটো উলিয়াই লওঁ, ইকুৱেল তাত V আকৌ 0 হৈ গৈছে, মানে ইনিচিয়েল ভেলচিটি 20 আছিলে, V মাইনাছ U, আৰু টাইম 20, এইটো কি হ'ব -1, এইটো -1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। এই পিছৰটোৰ কাৰণে, এই পাৰ্টটোৰ কাৰণে যদি মই আকৌ ছেইম এছ ফৰ্মুলা এপ্লাই কৰোঁ, তেতিয়া S ইকুৱেল UT, ইনিচিয়েল ভেলচিটি 20 আছিলে, 20 into T 20 100 প্লাছ হাফ, ইয়াৰ জেগাত -1 আৰু T মানে 20 স্কোৱাৰ, এইটো হৈ যাব 400, এইটো প্লাছটো মাইনাছ হ'বগে, ওপৰত 400 ডিভাইড বাই 2, 200 হ'ব, 200। ছেকেণ্ড কেছটোত, এইটো কেছত ডিছপ্লেচমেণ্ট পাই গ'লোঁ 100 মিটাৰ, ইয়াত 100 মিটাৰ ডিছপ্লেচমেণ্ট, আৰু ইয়াত মই পাই গ'লোঁ 200 মিটাৰ ডিছপ্লেচমেণ্ট। টোটেল কিমান হ'ব 100 প্লাছ 200 300, গতিকে ইয়াত এই ফৰ্মুলাটোত, এভাৰেজ ভেলচিটি ফৰ্মুলাটোত মই টোটেল ডিষ্টেঞ্চ 300 ল'লোঁ, টোটেল টাইম টেকেন 30 ল'লোঁ, এভাৰেজ ভেলচিটি মোৰ কিমান ওলাই যাব 10 মিটাৰ পাৰ ছেকেণ্ড। ইয়াত অপশ্যন 10 মিটাৰ পাৰ ছেকেণ্ড আছে। নেক্সট কুৱেশ্যন 5 নম্বৰ, an object moves along a circular path of radius r and completes one full revolution. Its displacement is, এটা সার্কুলার পাথত গৈ আছে আৰু ইয়াৰ ৰেডিয়াছটো r বুলি কৈছে, ফুল ৰিভলিউশন। যেনিবা ইয়াৰ পৰা আৰম্ভ কৰিলে, এপাক এনেকে মাৰিলে, মানে এপাক মাৰোতে তাৰ ডিসপ্লেসমেন্ট কিমান হ'ল বুলি সুধিছে। ডিসটেন্স কিমান ট্ৰেভেল হ'ল যদি আমি চাওঁ, ইয়াৰ পৰা যদি ইয়ালৈ গৈছে, ডিসটেন্সটো হৈ গ'ল কাৰ লগত, তাৰ সাৰ্কামফাৰেন্সৰ সমান, সাৰ্কামফাৰেন্সটো হৈ গ'ল 2 পাই r, কিন্তু ডিসপ্লেসমেন্ট সুধিছে আমাক। ডিসপ্লেসমেন্টৰ মিনিংটো হৈছে তাৰ স্টাৰ্টিং পইণ্ট, মানে স্টাৰ্টিং পইণ্ট আৰু এণ্ড পইণ্টৰ মাজৰ গেপটো, স্টাৰ্টিং পইণ্ট আৰু এণ্ড পইণ্টৰ মাজৰ গেপ। এতিয়া বস্তুটোৱে যদি ইয়াত জাৰ্নি ষ্টাৰ্ট কৰিছে আৰু যদি সি এপাক ঘূৰিছে, ফুল কমপ্লিট ৰিভলিউশ্যন বুলি কৈছে,
তেতিয়াহ'লে ইয়াৰ পৰা ঘূৰি আহি ইয়াত পাওঁতে আল্টিমেটলি ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্ট একেটাই থাকিলে, গতিকে কি হ'ব? ডিছপ্লেচমেণ্ট 0 হ'ব। কাৰণ যদি বস্তু এটাই যিটো পইণ্টত জাৰ্ণি ষ্টাৰ্ট কৰে আৰু সেইটোতে যদি শেষ কৰে, আমি ডিছপ্লেচমেণ্ট 0 বুলি ক'ব পাৰোঁ নহয়? So at displacement 0. Next, a velocity time graph of a body is a straight line parallel to the time axis. This means the body is moving with zero velocity, constant acceleration, uniform velocity, non-uniform acceleration. Velocity time graph. প্রথমে VT graph দা রাখি লম। এফালে velocity, এফালে time, আৰু shape টো কেনেকুৱা বুলি ক'লে? Straight line parallel to time axis. The time axis, straight line. This means the body is moving with, mean to কি হ'ল? এই যে টাইমটো চেঞ্জ হৈ আছে, টাইম চেঞ্জ হৈ আছে আৰু ভেলচিটি কি হৈ আছে? ভেলচিটি ফিক্স হৈ আছে। ভেলচিটি না ওপৰলৈ বাঢ়িছে নে কমিছে? প্যাৰেলাল লাইনৰ মিনিং হ'ল এভৰি টাইমতে সেম ভেলচিটি। গতিকে এভৰি টাইম যদি সেম ভেলচিটি হয়, তেতিয়াহ'লে জিৰ' ভেলচিটি নহয়, কনষ্টেণ্ট ইউনিফৰ্ম ভেলচিটি। ইউনিফৰ্ম ভেলচিটি। কনষ্টেণ্ট এক্সিলাৰেশ্যনৰ মিনিংটো হ'ল ভেলচিটি ফিক্সকৈ বাঢ়ি বাঢ়ি গৈ আছে। নন ইউনিফৰ্ম এক্সিলাৰেশ্যনৰ মিনিংটো হ'ল ভেলচিটি বাঢ়িছে, কিন্তু কেনেকৈ বাঢ়িছে ফিক্স নাই। জিৰ' ভেলচিটি মানে ৰৈ আছে, কনষ্টেণ্ট বা ইউনিফৰ্ম ভেলচিটি মানে সি গৈ আছে সেম স্পীডত বা সেম ভেলচিটি গৈ আছে। চ' এইডাল অপশ্যনটো ইউনিফৰ্ম ভেলচিটি। এইটো এটা মেমৰি বেছ কুৱেশ্যন নিচিনাই, কাৰণ ফৰ্মুলাটো মনত থাকিবই লাগিব ইয়াতে। বডি ট্ৰেভেলছ দ্য ফাৰ্ষ্ট হাফ অফ এ টোটেল ডিষ্টেঞ্চ উইথ স্পীড v1, দ্য ছেকেণ্ড হাফ উইথ স্পীড v2, দ্য এভাৰেজ স্পীড অফ দ্য বডি। তাৰমানে এইটো এনেকুৱা এটা চিটুৱেশ্যন য'ত জাৰ্ণি এটা কমপ্লিট হওঁতে তাৰ গোটেই ডিষ্টেঞ্চটোৰ, যদি এইটো টোটেল ডিষ্টেঞ্চ, এইটো এছ যদি হয় এইটো এছ, দুইটা সমান সমান ডিষ্টেঞ্চ, টুৱাইচ এছ ডিষ্টেঞ্চ ট্ৰেভেল কৰে উইথ ডিফাৰেণ্ট ডিফাৰেণ্ট ভেলচিটি v1 এণ্ড v2। এনেকুৱা চিটুৱেশ্যনত তোমাক টাইমো দিয়া নাথাকে আৰু ডিষ্টেঞ্চ কিমান গৈছে সেইটোও পোৱা নাথাকে, কিন্তু এইটো ইনফৰ্মেশ্যন থাকে যে সি উইথ ডিফাৰেণ্ট ডিফাৰেণ্ট ভেলচিটিজ ছেম ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে বা ছেম ডিছপ্লেচমেণ্ট হৈছে। এনেকুৱা চিটুৱেশ্যনত যদি এভাৰেজ উলিয়াব দিয়ে, তেতিয়াহ'লে আমাৰ এইটো শুদ্ধ হয়। এইটো এটা ডিৰাইভেশ্যন টাইপৰ কুৱেশ্যন হয়, এতিয়া আমি সেইটো নকৰোঁ। তো শুদ্ধ উত্তৰটো হৈছে ফৰ্মুলা মনত ৰৈ থাকিব লগা, টুৱাইচ v1 v2 v1 প্লাছ v2। এইটো ক্লাছত ডিছকাছ কৰা হৈছে কেনেকৈ এইটো হয়। এৰিয়া আণ্ডাৰ দ্য ভেলচিটি টাইম গ্ৰাফ, এইটো এটা মেমৰি বেছ কুৱেশ্যন, মনত থাকিবই লাগে আচলতে। এৰিয়া আণ্ডাৰ দ্য ভেলচিটি টাইম গ্ৰাফ, এইটো কি বুজায়? ডিষ্টেঞ্চ কাভাৰ্ড বা ডিছপ্লেচমেণ্ট, এৰিয়া আণ্ডাৰ দ্য ভেলচিটি টাইম গ্ৰাফ। তো আমাৰ এটা একদম মনত থাকিবলগীয়া প্ৰশ্ন। এডাল যদি VT গ্ৰাফ, এই গ্ৰাফডালৰ তলৰ এৰিয়া, এই পৰ্চনটোৱে আমি ক্লাছৰ ডিটেইলছত প্ৰুফ কৰিছোঁ। এই এৰিয়াটো কি বুজায়? ডিছপ্লেচমেণ্ট বা ডিষ্টেঞ্চ কাভাৰ্ড। ডিটেইল ডিছকাছ কৰা আছে ক্লাছত। A train 200 meter long crosses a bridge of length 300 meter in 25 seconds. What is the speed of the train? Okay, এইটো এটা ইণ্টাৰেষ্টিং প্ৰশ্ন। ট্ৰেইনখন 200 মিটাৰ আৰু ইয়াত ব্ৰিজ এখন আছে, ব্ৰিজ এখন 300 মিটাৰ। এই ব্ৰিজখন ক্ৰছ কৰোঁতে টাইম লাগে কিমান বুলি কৈছে? 25 ছেকেণ্ডছ। এতিয়া বহুত ল'ৰা ছোৱালীয়ে ক্ৰছ কৰা বুলিলে ভাবে, যদি ট্ৰেইনৰ এইটো ইঞ্জিনটো হয়, ইঞ্জিন পৰ্চনটো, এই ইঞ্জিন পৰ্চনটো আহি এডোখৰত পাই যোৱাৰ লগে লগে বা এইটো ক্ৰছ কৰি যোৱাৰ লগে লগে ব্ৰিজ ক্ৰছ কৰা বুজায়। আচলতে নহয়, ইঞ্জিনটো জাষ্ট দলংখন পাৰ হৈছে, কিন্তু গোটেই বডিটো ইমানত থাকিব। মানে ক্ৰছ কৰা মিনিংটো হ'ল সি ব্ৰিজত উঠাৰ পৰা, এইখন যে ব্ৰিজত উঠিছে, এই উঠাৰ পৰা এই পিচটো একেবাৰে এই এণ্ডিং পইণ্টটো পাৰ হৈ যোৱালৈকে, সেইটো হৈছে ব্ৰিজ ক্ৰছ কৰা। ডেট মিনছ ট্ৰেইনখনে ব্ৰিজখনৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিবই লাগিব, লগতে নিজৰ লাইনটো ক্ৰছ কৰি যাব লাগিব। কাৰণ এতিয়া যদি চাওঁ এই পিচ চাইডটো কিমান দূৰত আছে? এই পইণ্টটোৰ পৰা 300 মিটাৰ প্লাছ 200 মিটাৰ, 500 মিটাৰ আঁতৰত আছে। এতিয়া ই যদি ইয়াত পাই যাব লগা হয়, গোটেই ট্ৰেইনখন ক্ৰছ কৰি 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 ইয়াত যদি পাই যাব লগা হয়, তাৰমানে এই লাষ্ট পইণ্টটো কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে? 500 মিটাৰ। তেনেকৈ এই পইণ্টটো ব্ৰিজখনৰ পৰা 0 মিটাৰ দূৰত আছে, মানে এইটো একদম ব্ৰিজৰ ইয়াতে আছে মানে এইখন জেগাতে আছে আৰু 0, কিন্তু যদি সি আহি পেলাই ইয়াত পাই গ'ল, এই ইঞ্জিনটো 300 মিটাৰ কভাৰ কৰিছে, কিন্তু এই পিচটো যদি ইয়াত পাব লাগে, তাৰমানে ইঞ্জিনটো আৰু আগলৈ গুচি যাব লাগিব, আৰু আগলৈ গৈছে কিমান দূৰ যাব? ট্ৰেইনখনৰ লেংথটোৰ সমান। গতিকে এই ডিষ্টেঞ্চ কাভাৰ কৰা বুলি ক'লে আমি জানিম এইটো ডাইৰেক্ট প্লাছ কৰি দিলে হ'ল, ব্ৰিজৰ লেংথ প্লাছ ট্ৰেইনৰ লেংথ প্লাছ কৰি দিলে 500 মিটাৰ। ডেট মিনছ
500 মিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিছে আৰু কিমান টাইম লৈছে 25 সেকেন্ড টাইম লৈছে তো স্পিড ডিষ্টেঞ্চ বাই টাইম কিমান হ'ব ডিষ্টেঞ্চ বাই টাইম হ'লে এইটো 20 মিটাৰ পাৰ সেকেন্ড এনসাৰ 20 তাৰপিছত এইটো কুৱেশ্যন which graph correctly shows uniform deceleration from a positive velocity to 0 uniform deceleration from positive velocity to 0 গ্ৰাফডাল কেনেকুৱা হ'ব লাগিব velocity এটা আছে positive velocity কিবা এটা মানে আৰু লাহে লাহে কমি কমি আহি পেলাই 0 হ'ব এটা টাচ কৰি দিব লাগিব গ্ৰাফডাল এনেকুৱা শেপৰ হ'ব লাগিব ইয়াত এই গ্ৰাফডাল কোনটো বুজাই আছে ডিষ্টেঞ্চ টাইম গ্ৰাফ কাৰ্ভিং আপৱাৰ্ড মানে এনেকুৱা টাইপৰ বুজাইছে নহ'ব একো ডিষ্টেঞ্চ টাইম গ্ৰাফটো কোনো কাৰণতে নহয় ভেলচিটি টাইম গ্ৰাফ straight line sloping downwards to the time axis either sloping downwards vt graph velocity time graph straight line parallel time axis into constant velocity গতিকে এই ভিটি গ্ৰাফে হ'ব আৰু ভিটি গ্ৰাফডাল কেনেকুৱা হ'ব এনেকুৱা গতিকে অপচন কোনটো শুদ্ধ বি অপচন শুদ্ধ velocity time graph straight line sloping downward to the time axis okay so the difference between distance and displacement with one example etu সহজ ডিফাৰেন্স ডিষ্টেন্স আৰু ডিসপ্লেসমেন্টৰ ডিষ্টেন্স এটা স্কেলাৰ কোৱান্টিটি ডিসপ্লেসমেন্ট ভেক্টৰ কোৱান্টিটি ক'ব পৰা ডিসপ্লেসমেন্ট ডিষ্টেন্স কেতিয়াও 0 হ'ব নোৱাৰে ডিষ্টেন্স কেতিয়াও 0 হ'ব নোৱাৰে ডিসপ্লেসমেন্ট 0 হ'ব পাৰে যদি ষ্টাৰ্টিং পইণ্ট আৰু এণ্ডিং পইণ্ট একে হয় ডিসপ্লেসমেন্ট 0 হ'ব পাৰে গতিকে sufficient the difference next a car moving at 54 km/h is brought to rest in 5 seconds find the retardation of the car very easy question moving at 54 km/h u equal 54 km/h ইয়াক যদি আমি মিটাৰ পাৰ সেকেন্ডত লৈ যাওঁ 54 into 5/18 এটো 3 বাৰ 15 মিটাৰ পাৰ সেকেন্ড হ'ব আৰু টাইম ললে কিমান ৰেষ্ট বুলি কৈছে ৰেষ্টৰ মিনিংটো হ'ল v equal 0 মিটাৰ পাৰ সেকেন্ড আৰু ইয়াৰ ৰিটাৰ্ডেশন উলিয়াব টাইম ললে মোৰ কিমান ইয়াতে 5 সেকেন্ড ৰিটাৰ্ডেশন a is equal to হৈ যাব v minus u by t v এর জায়গাত 0 u এর জায়গাত 15 টাইম এর জায়গাত 5 এটো -15 এটো 5 to -3 meter per second square answer এটো -3 meter per second square so you know সিধা question আমাৰ initial velocity আছে তাৰপিছতে ফাইনাল velocity আছে টাইম দিয়া আছে ইজিলি উলিয়াব পাৰো মিটাৰ পাৰ সেকেন্ডলে কনভাৰ্ট কৰি ল'ব লাগিব এসআই লে কনভাৰ্ট কৰিলে দৰকাৰী তাৰপিছত এইটো এটা ইন্টাৰেষ্টিং কোৱেশ্চন a ball is thrown vertically upward with an initial velocity ওপৰে দলিয়াই দিয়ে বস্তু এনেকৈ ওপৰে দলিয়াই দিলে গ্ৰাউন্ড যেনিবা এইটো গ্ৰাউন্ডৰ পৰা ওপৰে দলিয়াই দিয়া হৈছে এইটো ম্যাক্সিমাম হাইট এইটো একদম আজকে বেছি কিমান দূৰ পাইছেগে তাৰ পৰা উভতি আহিব লাহেকে এটা কথা আমি জানো যেতিয়া বস্তুটা ওপৰ দলিয়াই দিয়া বস্তুটা ম্যাক্সিমাম হাইট পায় তেতিয়া তাৰ কি হৈ যায় ভেলোচিটি ইকন পইণ্টত 0 হৈ যায় মানে অলপ সময় কাৰণে সি ৰয় তাৰ পৰা আকৌ তললৈ আহিবলৈ আৰম্ভ কৰে সেইটো অলপ সময় কাৰণে ৰয় মানে বহুত কম সময় একদম ফ্ৰেকশন অফ সেকেন্ড এতিয়া 0 মিটাৰ পাৰ সেকেন্ড বুলি ললো আৰু ইয়াৰ ইনিশিয়াল ভেলোচিটি দিয়া আছিলে 20 মিটাৰ পাৰ সেকেন্ড জি লবল দিছে আমাক 3 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ টাইম টেকেন টু ৰিচ দ্য ম্যাক্সিমাম হাইট সো এটা ফৰ্মুলা v ইকুৱেল u plus at v0 হওঁতে কিমান সময় লাগিলে u দিয়া আছিলে 20 u20 acceleration মই ইয়াতে -10 লম আৰু মই t উলিয়াম -10 কিয় লম কাৰণ acceleration due to gravity যাক আমি g বুলি কওঁ সেইটো সদায় ডাউনৱাৰ্ড থাকে তাৰ এনে ভ্যালুটো 9.8 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ কিন্তু আমাক ইয়াত কোৱেশ্চনটোৱে ল'ব দিছে 10 মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ল'ব দিছে গতিকে যেতিয়া বস্তুটো গৈ আছে ওপৰলে আৰু acceleration actual direction ডাউনৱাৰ্ড হয় সদায় গ্ৰেভিটি অ্যাকশন ৰিঅ্যাকশন ডাইৰেকশনটো সদায় ডাউনৱাৰ্ডে হয় তো তেনেকুৱা সিচুৱেশনত অপোজিট হোৱাৰ কাৰণে আমি ইয়াত মাইনাস লম যদি আপওয়ার্ড মোশন হয় জি নেগেটিভ লবা আৰু ডাউনৱাৰ্ড মোশন যদি হয় জি পজিটিভ লব পাৰা এটা তো ইয়াত সাইড চেঞ্জ কৰিলে ফলে -20 আহিলে -10t ultimately t equal 2 হ'ব so time taken to reach the maximum height এটো হৈ গল 2
maximum height reached কিমান দূৰ গ'ল কিমান ডিসটেন্স ট্রাভেল কৰিছে কাৰণে আমাৰ s ইকুৱেল ut প্লাস হাফ at স্কয়াৰ ধৰণৰ ফৰ্মুলা এটাও আছে নহলে s ইকুৱেল v স্কয়াৰ মাইনাস u স্কয়াৰ বাই 2ic এটো ফৰ্মুলাও আছে এটোকে ইউজ কৰো কাৰণ v 0 পাতিম আৰু u জায়গাত মই 20 স্কয়াৰ পাতিম twice a বুলি ক'লে আপওয়ার্ড মোশন কাৰণে এটো মই -10 পাতিম সো এটো হৈ গল -400 বাই -20 কেনসেল কৰিলে থাকি যাব 20 so height reach 20 মিটাৰ maximum height 20 মিটাৰ পাইছে কি আৰু টোটাল টাইম অফ ফ্লাইট বুলি ক'লে বস্তুটা ওপৰলৈ যাওঁতে যিমান সময় লয় নামি আহোতো সমান সময় লয় ক্লাছত আমি ডিসকাস কৰিছো গতিকে হেতু লজিক ইউজ কৰি পেলাই ওপৰলৈ যাওঁতে যদি 2 সেকেন্ড সময় লৈছে নামি আহোতো 2 সেকেন্ড সময় ল'ব আৰু হেতুকে আমি টোটাল টাইম অফ ফ্লাইট বুলি কওঁ কিমান সময় বতাহত আছে তাৰ মানে ওপৰলৈ গৈ আকৌ নামি আহি পোৱালে এটো এনসাৰ হ'ব 4 seconds. Next, the velocity time graph of a body shows a straight line from graph that I can bonai long 0 to 4 second 20 meter per second. It is in 4 second, it is 0 second 8 12 asane 12 ase 12 ase 0 to 4 second ekebare ifale 20 এটা 20 লাইনটো ধৰি লৈছে এইটা পইণ্ট গিটা সেপাৰেটকে বনাই লৈছো কাৰণ এটা 4 সেকেন্ড আছে এটা 4 সেকেন্ড এটা 0 সেকেন্ড 4 সেকেন্ড 8 সেকেন্ড 8 সেকেন্ড 12 সেকেন্ড তো টাইম একিছত মই 0 4 8 12 বনাই লৈছো আৰু হিফালে 0 আছে 20 আছে 20 0 গতিকে এটা 20 থাকক এতিয়া প্ৰথমে 0 পৰা 20 লৈ যায় প্ৰথমে 0 পৰা 20 লৈ গ্ৰাফ দাল তাৰ পিছত দেনে হৰাইজন্টেল লাইন ফ্ৰম দিস টু দিস ইয়াৰ পৰা ইয়ালে হৰাইজন্টেল 4 সেকেন্ড ইদাল হৰাইজন্টেল লাইনৰ কথা কৈছে 8 সেকেন্ড লৈকে দেন স্ট্ৰেইট লাইন ফ্ৰম 8 20 ৰ পৰা 820 এটো পইণ্ট হৈ গল মোৰ 420 4 সেকেন্ড 20 সেকেন্ড এটো হৈ গল মোৰ 820 পইণ্ট এবাৰ আকৌ a পইণ্টৰ পৰা 12 সেকেন্ড 0 12 সেকেন্ড 0 মানে এটো পইণ্ট গ্ৰাফ ডাল এটো সেপৰ হল আকি ললো ডেসক্রাইব দ্য টাইপ অফ মোশন ইন ইচ ফেজ ইয়াত মোশন কেনেকুৱা ইয়াত মোশন এটো একদম স্ট্রেইট লাইন আপওয়ার্ড মানে এটো ইউনিফর্ম অ্যাক্সিলারেশন মানে ইউনিফর্ম অ্যাক্সিলারেশন ইয়াত কৈ দল স্ট্রেইট এনেকুৱা লাইন হোৱা কাৰণে জিৰো এক্সিলারেশন ইয়াতে জিৰো এক্সিলারেশন আৰু ইয়াতে স্ট্রেইট ডাউন হোৱাৰ কাৰণে আমি ইউনিফর্ম ৰিটাৰ্ডেশন বুলি ক'ব পাৰো ৰিটাৰ্ডেশন মানে deceleration negative acceleration calculate the total distance covered what is the acceleration in the third phase ইয়াৰ acceleration কিমান total distance covered বুলি কোৱা লগে আমাক এই পোৰশনটো এৰিয়া উলিয়াই দিব দিছে উলিয়াবলৈ একেবাৰে সহজ আছে যদি ভালকৈ চোৱা ইয়াত ট্ৰায়াঙ্গল এটা আছে এইটোটা ট্ৰায়াঙ্গল আছে আৰু এটা ৰেক্টেঙ্গল আছে ট্ৰায়াঙ্গলটো এৰিয়া উলিয়াবলৈ হলে ট্ৰায়াঙ্গল এৰিয়া ফৰ্মুলা কি হাফ ইনটু বেস ইনটু হাইট বেস 0 পৰা 4 লৈকে 4 হাইট 20 2 40 40 এটো যদি চোৱা 8 পৰা 12 লে 4 এটো গতিকে ইয়াৰো হৈ যাব 40 এই ট্ৰায়াঙ্গলটোৰ 40 হ'বগে ইয়াৰ কিমান ৰেক্টেঙ্গল এৰিয়া কেনেকৈ উলিয়াম 4 পৰা এটোলৈকে 4 ইফালে 20 লেংথ ইনটু ব্ৰেথ কৰিলে 80 মানে সো আমি টোটাল উলিয়াবৰ কাৰণে 40 প্লাস 80 যদি কৰি দিও তো 160 মিটাৰ 160 মিটাৰ what is the acceleration in the third phase ইয়াৰ acceleration কিমান আছিল ইয়াৰ acceleration উলিয়াবৰ কাৰণে a equal v minus u by t কৰিব লাগিব v জায়গাত আছে 0 হৈ গল ইয়াতে a 20 ৰ পৰা আৰম্ভ কৰিছে আৰু ইফালে টাইম কিমান লৈছে 8 পৰা 12 হলে 4 minus 20 divided by 4 to minus 5 meter per second square. So what is the acceleration in the third phase? That is minus 5 meter per second square. So you get a solution. Okay, thank you. So next
চেপ্টাৰ এণ্ডিং টেষ্ট হ'ব আৰু আমি সলভ কৰিম কুৱেশ্যনছখিনি তোমালোকৰ কিবা যদি ডাউট থকা কুৱেশ্যন আছে পঠাব পাৰা আৰু আমি এনেকৈ সলভ কৰা ট্ৰাই কৰিম থেংক ইউ